বন্ধু বান্ধৱীসকল এই এটা পেন কাৰ্ড পোৱা গৈছে ৰাস্তাত। এই ভাইটিজনে এই পেন কাৰ্ডটো পালে। এইটো মই নামটো কৈ দিছোঁ, নামটো হৈছে কি বিদ্যাশ্বৰী এংটিপি হা। মই পেন কাৰ্ডৰ নম্বৰ আৰু কিউ আৰ ক'ডটো ঢাকি ৰাখিছোঁ, এইবোৰ দেখাব নোৱাৰি। তো এই পেন কাৰ্ডটো যে এই ভাইটিয়ে পাইছে, বাটফালে দেখাবাচোন। এইটো তুমি ক'ত পাইছা? এনেৰিয়া এল পি ৰোডত পাইছা না? তো তেখেত এজন টমটম চালক হয়, টমটম চলায়। তুমি আহি থাকোঁতে ৰাস্তাত পৰি আছিলে? ৰাস্তাত পৰি আছিলোঁ, মই পাইছিলোঁ। আচ্ছা, এতিয়া তুমি মোক এইটো দিছা যে এইটো নেটত এৰিব লাগে, ভিডিঅ' বনাব লাগে, যাৰ হয় এই মালিকজনে যাতে এই বস্তুটো পায়। এইটো বনাওঁতে বেছি টকা নালাগে, তথাপিও মালিকজনে পালে এইটো ভাল ন। তো মই আপোনালোকৰ জৰিয়তে এইটো দেখাব বিচাৰিছোঁ। নামটো হৈছে বিদ্যাশ্বৰী এংটিপি হয়, আৰু বাকী ইমান তথ্য আমি দেখাব নোৱাৰি। বিদ্যাশ্বৰী এংটিপি, যদি আপুনি এই ভিডিঅ'টো চাইছে তেনেহ'লে আপোনাৰ পেন কাৰ্ড নিশ্চয় হেৰাইছে। এবাৰ চেক কৰিব। আপোনাৰ পেন কাৰ্ডটো লংকা এন এৰিয়া এল পি ৰোডত পৰি আছিলে। পৰি থকা অৱস্থাত এই ভাইটিজনে পাইছে, টমটম চালকজনে। তো আশা কৰোঁ তোমালৈ যদি ভিডিঅ'টো গৈছে নিশ্চয় তোমাৰ এই যি পেন কাৰ্ডটো হয়, পান কাৰ্ডটো তুমি ঘূৰাই পাবা। তো যদি কণ্টেক্ট কৰিবলৈ হয় তোমাৰ নম্বৰ দিব পাৰিবানে? তো মই তাৰ নম্বৰটো দি দিম ডিছক্ৰিপশ্যনত বা স্ক্ৰীণত দি দিম। আপোনালোকে কণ্টেক্ট কৰিব। যাৰে হয় মালিকজনীয়ে যদি কণ্টেক্ট কৰিব বিচাৰে এইটো নম্বৰত কণ্টেক্ট কৰিব। অলপ আগলৈ আহা, তোমাৰ নম্বৰটো কৈ দিয়াচোন লাহে লাহেকৈ। 8099129424। ঠিক আছে বাৰু, তোমাৰ ঘৰ লংকাত হয়। তো লংকাত সিহঁতৰ ঘৰ হয়, আৰু এই পেন কাৰ্ডটো যিহেতু পাইছে, তো আশা কৰোঁ আপোনালোকে যদি দেখিছে আপোনালোকৰ পেন কাৰ্ডটো নহ'বও পাৰে, কিন্তু আপোনালোকক এটাই অনুৰোধ কৰিম যাতে ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰে, যাতে এই পেন কাৰ্ড যাৰ হয় এই পেন কাৰ্ডৰ মালিকলৈ এই ভিডিঅ'টো যায় আৰু আপোনালোকে ভিডিঅ'টো প্ৰচুৰ শ্বেয়াৰ কৰে। তো বাকী একো নকওঁ। আৰু কিবা আছিল নে এইটোৰ লগত? নাখালি এইটোৱে? নহয়, এইটোৱে অনলি এইটোৱেই মাটিত পৰি আছিলে। তো অনলি পেন কাৰ্ডটো পোৱা গৈছে। তাৰ লগত কণ্টেক্ট কৰিব, কণ্টেক্ট নম্বৰ দিয়া আছে। আৰু আপোনালোকক মই ৰিকুৱেষ্ট কৰিম ভিডিঅ' যাতে চবেই শ্বেয়াৰ কৰে, আৰু ভিডিঅ' শ্বেয়াৰ কৰাৰ পিছত মালিকলৈ যদি নিশ্চয় যায় আৰু তাৰ পেন কাৰ্ডটো পাবলৈ সক্ষম হ'ব। তো ভিডিঅ'ত সমাপ্ত কৰোঁ। এটাই অনুৰোধ, ভিডিঅ' বহুত শ্বেয়াৰ কৰিব। ধন্যবাদ।